নমস্কাৰ সকলোকে। আপোনালোকে বাৰু এনেকৈ পাৰ্চেল আহিলে অপেনিং ভিডিঅ' কৰেনে? এইটো এটা বৰ প্ৰয়োজনীয় কথা। আপোনালোকে যদি এনেকৈ পাৰ্চেল অনলাইনৰ পৰা আনে, কেতিয়াবা ৰিটাৰ্ণ দিবলগীয়া হয়, তেতিয়া আপোনালোকে কি কৰিব, এনেদৰে অপেনিং ভিডিঅ' এটা কৰি ৰাখিব। অপেনিং ভিডিঅ'টো আপোনালোকে একেবাৰে প্ৰথমৰ পৰা কৰিব লাগিব। তেতিয়া যদি ইয়াত কিবা ডিফেক্ট থাকে ৰিটাৰ্ণ কৰিব পৰা হয়। নহ'লে তেওঁলোকে শেষত কেতিয়াবা প্ৰুফ বিচাৰে, আমি প্ৰুফটো দিব নোৱাৰিলে তেওঁলোকে ৰিটাৰ্ণটো আকৌ নলয়। এইযোৰ হৈছে এযোৰ মিক্স টচ কাপোৰ। মিক্স টচ কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু? মোৰ এটা অৰ্ডাৰ আছিলে, সেয়েহে আনি দিছিলোঁ। আৰু এইযোৰ এযোৰ পিয়ৰ চিল্কৰ কাপোৰ। এইটো এটা মোৰ অপেনিং ভিডিঅ' কৰি আপোনালোকক দেখাম। আৰু সেই সকলোকে এইটো কথা জনাই দিলোঁ, জানেই হয়তো বহুতে। যিসকলে নাজানে সেইসকলক কৈছোঁ, আপোনালোকে এইদৰে অপেনিং ভিডিঅ'টো কৰিবলৈ নাপাহৰিব। এইযোৰ হৈছে পিয়ৰ টচ, বৰ ধুনীয়া কাপোৰযোৰ। চেল্ফ বৰ্ডাৰটো পাৰিটো এক্সট্ৰা ইয়াত লাগিয়ে আছে, বৈ দিয়া হৈছে। আপোনালোককো যদি এইদৰে কাপোৰ লাগে মোৰ লগত যোগাযোগ কৰিব পাৰিব। মই আপোনালোকৰ এড্ৰেছ মতে ঘৰলৈ কাপোৰ পঠিয়াই দিম। আৰু একো চিন্তা কৰিব নালাগে। এইদৰে যদি আপোনালোকে অপেনিং ভিডিঅ' এটা কৰি থয়, তেতিয়াহ'লে সহজে ৰিটাৰ্ণ কৰিব পাৰিব।